Hello guys, welcome back to my YouTube channel. Nota Bazil, Gapa Tuilo. Aji, মই ফুৰিবলৈ যাম ক'বাত ওলাই যাম ভিডিঅ'টো চাই থাকিব আমি এতিয়া ভগেশ্বৰী যোৱা ৰাস্তাটো পালোঁ প্ৰথমতে আমি এখন গেট পাম এইখন গেট এইখন গেটেৰে ভিতৰে আমি যাই আছোঁ গেটখনৰ ভিতৰত সোমালোঁ প্ৰৱেশ কৰিলোঁ এতিয়া আমি ভগেশ্বৰী মন্দিৰলৈ যাই আছোঁ কিবা ক'ব নেকি আপুনি মই ভাবিছোঁ আৰু মন্দিৰলৈ বেছি দূৰ নাই আৰু অলপমান জালিয়ে পাই যাম আৰু মন্দিৰৰ দৰ্শনত এতিয়া আগতে এইটো ৰাস্তাটো একদম বেয়া আছিলে ন বিৰাট সাপো এখন আছিল আগতে যেতিয়া আমি মাঘৰ 1 তাৰিখৰ দিনা আহোঁ মানুহৰ একদম ভিৰত বিৰাট ইয়াৰ পৰা তাৰমানে গাড়ী নিব নোৱাৰি এইবাৰ এইটো ৰাস্তা দিনা এইটো পাথৰৰ এদিন আমি আহে এটা মানুহবিলাক মানুহ ভৰ্তি পাইছোঁ ভগেশ্বৰী মন্দিৰ এতিয়া দোকান অহা কথা আছিল কিন্তু আহিব নিদিলে আমি পাই গ'লোঁ ভগেশ্বৰী মন্দিৰ ভগেশ্বৰী মন্দিৰ আমি আহি পালোঁ ইয়াত মন্দিৰটোৰ ওচৰৰ এইটো নদীটো ভালে লাগিছে এইটো কালদিয়া নদী হয় এইটো ৰুমাল বান্ধা হয় এইবিলাক ইয়াত আৰু এডাল সেই গছ আছে বগৰীৰ গছ বৰ্তমান পকি আধা পকা হৈছে এখন হৈছে পাৰ্ক তাৰে মন্দিৰৰ ওচৰতে পাৰ্কখন কৰি বনাই দিছে পাৰ্কখনত দেখাত ভালে লাগে গছবিলাক আছে আৰু বহা প্লেজো আছে তাতে ভিতৰত মই পঢ়া কলেজখন এইটো ৰাস্তাইদিয়ে যায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব হা আৰু ধন্যবাদ সকলোকে মাঘৰ বুলি আৰু মাঘৰ বিহু বুলিয়ে ক'লোঁ মাঘৰ বিহুটো শেষেই হ'ল এতিয়া আজি 4 তাৰিখ হ'ল ঠিক আছে তো সকলোকে বাই বাই ধন্যবাদ থেংক ইউ আৰু ভিডিঅ'টো মানে বহুত দিনৰ মূৰত বনাইছোঁতো এতিয়া কেনেকুৱা হৈছে ভিডিঅ'টো ক'ব নোৱাৰিম এতিয়া ভিডিঅ'টো মই ভালকৈ আৰু চেষ্টা কৰিম মানে ভালকৈ বনাবা ধন্যবাদ